হেল্ল' বন্ধু সকল, আজি লৈ আহিছোঁ আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ'। আজি মই গৈ আছিলোঁ গুৱাহাটীলৈ গৈ থাকোঁতে ৰাস্তাৰ কাষতে এটা বস্তু দেখা পালোঁ। এইটো দেখক, চৰাইঘাট ৰণ স্মৃতি উদ্যান। ইয়াত সোমাম মই। ইয়াত কি আছে আপোনালোকক দেখাম। আপোনালোকক দেখুৱাৰ কাৰণে মই এইটো সোমাইছোঁ। তে আপোনালোকে দেখি থাকিব, ভিডিঅ'টো শেষলৈকে দেখিব, তেতিয়াহে গম পাব ইয়াত কি আছে কি নাই। বহুত ভাল লাগে। আপোনালোকে দেখি থাকিব ইয়াত কি আছে, আপোনালোকক দেখাম মই। এয়া দেখক, মই ওপৰলৈ উঠি আছোঁ। এয়া দেখক, এইটো কি বনাইছে। এইটো দেখক, এইটো শিল কাটি বনাইছে। এইটো বনাইছে যে এটা ৰহস্য আছে ইয়াত। আপোনালোকক কম কি ৰহস্য আছে ইয়াত। আপোনালোকে শেষলৈকে দেখিব ভিডিঅ'টো। আপোনালোকক কম মই আগত, আপোনালোকে দেখি লওক ইয়াত কি আছে। ইয়াত শিলত গুহাও আছে বহুত। এইবিলাক দেখক, এইটো কি বস্তু। এইটো যে বনাইছে, এইটো শিল কাটিহে বনাইছে। কোনে যে বনাইছে, ইমান সুন্দৰ লাগিছে, ইমান সুন্দৰকৈ মানুহ অঁকাইছে শিল কাটি। এয়া দেখক আপোনালোকে, এয়া দেখক, ইয়াত যে বনাইছে এইটো কিবা ৰহস্য আছে। আপোনালোকক কম, আপোনালোকে শেষলৈকে ভিডিঅ'টো দেখিব। আপোনালোকক কম কি ৰহস্য আছে ইয়াত, কিয় বনাইছে এইবিলাক, আপোনালোকে দেখি থাকিব। এয়া দেখক, এইবিলাক ৰাস্তা কি বঢ়িয়া লাগিছে। আপোনালোকে কেতিয়াবা গুৱাহাটীলৈ গ'লে ৰাস্তাৰ কাষতে আছে এইটো, আপোনালোকে সোমাব পাৰিব। বহুত ভাল লাগে, আপোনালোকে সোমাব ইয়াত। আৰু এটা কথা লগতে, গোৱালপাৰা দি গুৱাহাটীলৈ গ'লে এইটো নাপাব। বৰপেটা হৈ গ'লেও আপোনালোকে এইটো নাপাব। এইটো পাব অনলি অহৈপুৰী লিংটিচিঙা দি গ'লে বা হাজো হৈ গ'লে এইটো দেখা পাব। আৰু আপোনালোকে ইয়াত দেখা পালে সোমাব। বহুত ভাল লাগে এই জেগাটো। ইয়াত গুহা, এইটো শিলেৰে গুহা। এয়া দেখক, মই সোমাইছোঁ আৰু ইয়াত আপোনালোকক দেখাৰ কাৰণে দেখাইছোঁ। এইটো দেখক, পাচিত কিবা লৈ আছে মানুহ এটাই। ইয়াত শিল কাটি বনাইছে মানুহটো। বহুত ভাল লাগিছে। এইটো অৰিজিনেল নহয়, এইটো শিল কাটিহে বনাইছে। আপোনালোকে দেখিব। আশা কৰোঁ আপোনালোকে আহিব ইয়াত, আপোনালোকে দেখিব, বহুত ভাল লাগিব আপোনালোকক। এয়া দেখক, এইবিলাক সৰু ল'ৰা ছোৱালীবিলাক খেলাৰ কাৰণে বনাই থৈছে। বহুত ভাল লাগে, পাৰ্কৰ নিচিনা এইটো। আপোনালোকে দেখি থাকিব, বহুত ভাল লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে দেখিব। আৰু আছে বস্তু, এইবিলাক দেখক, এইটো ৰাস্তা। আপোনালোকে দেখি থাকিব। কেতিয়াবা গুৱাহাটীলৈ আহিলে নিশ্চয় আপোনালোকে সোমাব ইয়াত। এয়া দেখক, এই সৰু ল'ৰাটো খেলি আছে। ৰাস্তাৰ কাষতে আছে এইটো। খেলা বস্তু আছে বহুত সৰু ল'ৰা ছোৱালীৰ কাৰণে। এইটো দেখিছে, ছাতি বনাইছে, সেইটো কিন্তু শিলৰে। এয়া দেখক, এতিয়া আপোনালোকক কম, এই যে ওপৰত এইটো যে প্ৰথমতে দেখালোঁ, এই বস্তুটো কি বস্তু, শিল কাটি বনাইছে। আপোনালোকক কম মই এতিয়া, আপোনালোকে শুনিব। বহুত বস্তু আছে ইয়াত। এইখন কিবা চাইনবোৰ্ড লিখিছে, আপোনালোকে দেখক। মই আৰু ইমান পঢ়ি নিদিওঁ, আপোনালোকে দেখি পঢ়িব। 1671 চনত বনাইছে এইটো। হয়, এইবিলাক ৰাস্তাৰ কাষত, এই বাহিৰত হয়, আপোনালোকে দেখি থাকিব। এতিয়া আপোনালোকক কম, এইখন যে বনাইছে, কি কাৰণত বনাইছে। কিবাতো নিশ্চয় কাৰণ আছে ইয়াত। হয়, নিশ্চয় কাৰণ আছে ইয়াত। এইটো দেখক, শিল কাটি যে বনাইছে। এখন নাও বনাইছে দেখক, এইখন নাও। তাতে মানুহ বহি বৈঠা মাৰি আছে। দেখক আপোনালোকে, এয়া দেখক নাওখন। এইখন নাও বনাইছে, তাতে মানুহ বহি, এতিয়া হাতত অস্ত্ৰ আছে, বৈঠা আছে, বৈঠা দি এইবিলাক দেখক, বৈঠা মাৰি আছে। এইবিলাক মানুহৰ হাতত অস্ত্ৰ আছে। দেখক, মানে মোগলৰ সময়ত
এই মানুহবিলাকে আগৰ মানুহবিলাকে মোগলৰ সময়ত তাৰমানে যুদ্ধ যে কৰিছিল, সেই যুদ্ধ কৰিছিল যে কোনো গাড়ী ঘোঁৰা নাছিল, তাৰ কাৰণে নাও দি যাই যুদ্ধ কৰিছিল। এইটো পানীত যুদ্ধ হৈছিল, পানীপথৰ যুদ্ধ বুলি কৈছিল। হয়, পানী দি যাই নাও দি যাই যুদ্ধ কৰিছিল, নাৱৰে যুদ্ধ হৈছিল আগত। এতিয়াহে গাড়ী হৈছে, কি হৈছে, তেতিয়া দিনত গাড়ী মটৰ নাছিল, নাৱৰে যুদ্ধ হৈছিল। এয়া দেখক, এইবিলাকে বনাইছে ইয়াত শিল কাটি কাটি। এয়া দেখক এইখন নাও। দেখক, আৰু এতিয়া মই নামি যাওঁ, দেখোঁ আৰু কি আছে।